ভাল পাইছেনে মজা মজা গাইছ চাই থাকক তো ভিডিঅ'টো শেষলৈকে বাছত উঠিলোঁ Hey guys, welcome back to my YouTube channel. To sab guys, আমি এতিয়া দুধনৈ পূজা চাব গৈ আছো। তো গাইস আজি দুধনৈৰ পূজা দেখাম। বলক গাইস, আমি ৰংতুলি আহি পালো। ৰাজু আহি পাল, ৰাজু যাব। গাইস আছে। মুকা হাত টকা দিছে। গাইস তো বলক। এটা পৰিবাৰ পাস। তো যাম মানে ইয়াৰ পৰা এক নম্বৰ টকা দিছে। বলক গাইস। এতিয়া বাছত উঠিম। তো কেনেকা? ভালে লাগে। গাইস বলক। দুধনৈ যাম এবাৰ গাইছ দুধনৈ মানে ইয়াতে বাছত লাগব দুধনৈ যাবলৈ চাওক ৰংজলি মই কেমেৰাত থাকিব লাগে এয়া ৰাজু আছে ৰাজু কেনেকা ভাল মজা গাইছ আলক গাইছ চাই আছো দুধনৈ বাছত উঠিলোঁ গৈ আছো আমি বনবাসী মন্দিৰ পালোঁ আহি পালোঁ চাওক এয়া যোগেশ যোগেশ প্ৰসাদ দিছে এয়া ৰাজু এই বাইদেউ আছে সৰু আছে আমাৰ চাই দি মজা মিঠাই খাই আছা মিঠাই খাই আছা আমি এতিয়া পূজা চাবলৈ গৈ আছোঁ তো এয়া ৰাজু আছে ৰাজু ক'ত দুধনৈ পূজা চাম আজি কেনেকুৱা হয় দুধনৈ পূজা বলক গাইছ যোগেশ যোগেশ বলক পূজা আহি পালোঁ আকৌ বলক ভিতৰত গৈ দেখাই আছো মানুহ চাওক না গাইছ মানুহ চাওক নাম হৈ আছে নাম ধৰি আছে নাম হৈ আছে ইয়াত গাইছ চাওক গাইছ দিছ ইজ ভিউ গাইছ গাইছ ইয়াত এটা মূৰ্তি দিছে মূৰ্তিটো চাই ল'ম নাম হৈ আছে গাইছ সব গাইছ কি মজা দুধনৈ পূজা তো এবাৰ মূৰ্তিবিলাক দেখাম কি ধুনীয়া বৃন্দাবনখন কি ধুনীয়াকৈ বনাইছে গাইছ চাওক বৃন্দাবনখন কি ধুনীয়াকৈ বনাইছে গাইছ চাওক কি ধুনীয়া ভিউ এটা ধুনীয়া কনচেপ্ট বনাইছে চাওক
মানুহ চাওক না গাইছ মানুহ চাওক মানুহ গাইছ আমি এতিয়া ফটো উঠিব আছোঁ এটা ফটো উঠাই গৈ গোটেই ভাৰতবৰ্ষত নাম অৰ্জন কৰা হিৰু দাস ডাঙৰীয়াৰ মুখাভিনয় সন্ধিয়াহে অকণমান মানুহ হয় ৰাতি হ'ল ন বেছি টাইম হোৱা নাই 9টামান বাজিল 9টা বজাত মানুহ নাই আৰু ইফালে নাই আৰু সিফালে গৈছে সিফালে আছে ইফালে নাই আৰু গাইছ চাওক তো আমিও এতিয়া ঘৰত যাম তো গাইছ ব্লগটো আজি এইখিনি আছিল ইমানখিনি আছিল তো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ এৰিছোঁ গুড নাইট বাই বাই গাইছ